মই ক'ত আছোঁ আপোনালোকে ধৰিব পাৰিছেনে? হয়, মই এয়া পথাৰত আছোঁ। আজি এটা নতুন অভিজ্ঞতা ল'বলৈ আহিলোঁ। সেইফালে আমাৰ ৰোৱনীসকলে ৰুই আছে। ময়ো আজি বোকামাটিত খোজকাঢ়ি চালোঁ আৰু অলপমান নিয়মটো কৰিলোঁ, ৰোৱাৰ নিয়মটো কৰিলোঁ। দূৰৰ পৰা কোনোবাই দেখিলে ভাবিব এইকেইটা পথাৰত কি কৰি আছে বুলি। বুজিছে তাত বুজি দে বেছি সৰহ হৈছে সিমানটো ঠিক আছিলে সৰহকে ৰোৱা অলপ হাতখন সৰহকে কিন্তু হৈছে পাৰিবা পথাৰ ৰুব পাৰিবা। আমাৰ জানমন বাবুহঁতে আলিটো নিজে নিজে ভাঙিলে আৰু এতিয়া নিজে নিজে ধুনীয়াকৈ বনাই আছে দেই। জানমন আহিছে মোমায়েকৰ ঘৰলৈ তিনিচুকীয়াৰ পৰা আৰু এয়া দেখিছেনে কিমান কিমান কাম কৰিছে। চুইমিং ক্লাছ নহয়। নভুই ৰুই নহয়, কিন্তু এই বোকামাটিত খোজকাঢ়িয়ে মোৰ ভাগৰ লাগিল। সেয়েহে অকণমান সময় জিৰণি লৈ ল'লোঁ ইয়াতে। অকণমান চাই দিয়া জানমন। नहीं वैसे